ব্লগ তো মোৰ ইউটিউব চেনেল সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ তো থাম্বনেইল আৰু টাইটেল চাল গম পাইছে আৰু আজি হৈছে আমাৰ ভণ্টিৰ তুলনি তো ইমান ডাঙৰকৈ নহয় সৰুকৈ পাতিছোঁ আৰু যিখিনি নিয়ম নীতিৰ মাজত আছে সেইখিনিতে পাতিছোঁ আৰু তো গা পা ধুৱে জাপা তাপা আনি মানে অলৰেডি গোটেই কমপ্লিট এতিয়া নাম চলি আছে গম পাইছে আৰু শুনা পাইছে আপোনালোকে তো আজি ভিডিঅ'টো মানে কি হয় দেখাই থাকিম আৰু দিনটো কি হয় কি নহয় তো যিখিনি পাৰোঁ দেখাম কামৰ মাজতো মানে বহুত ব্যস্ততাৰ মাজতো মানে ভিডিঅ'টো বনাবলৈ আপোনালোকৰ মাজলৈ আনি নিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ তো চাই থাকিব আৰু ভিডিঅ'টো কি হয় কি নহয় তো ষ্টাৰ্ট কৰি দিছোঁ লেটছ ষ্টাৰ্ট অফ ভিডিঅ' মানে বেছিদিন হোৱাই নাই দিনাখন গমে পাইছে আৰু ভিডিঅ'টো দিছোঁ তুলনিৰ তো আৰু তাৰ চুনি দাদাৰ ভণ্টিৰ পিছতে আৰু আমাৰ ভণ্টিৰো মানে তুলনি হ'ল আৰু তো আজি পাতিছোঁ আৰু সৰুকৈ আমি এদিনতে মানে গোটেই চেছ কৰি দিছোঁ আৰু তো কমপ্লিট কৰি দিছোঁ তো এইখিনি আৰু ইমান ডাঙৰকৈ পতা নাই তো খিচাৰি টিচাৰি খুৱাম আৰু তো নিয়ম নীতিখিনিয়ে কৰিছোঁ আৰু বিশেষকৈ একো কৰা নাই তো যিখিনি কৰিছোঁ সেইখিনিকেও দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক তো ভিডিঅ'টো চাই থাকিব আৰু একদম কণ্টিনিউ লাষ্টলৈকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটোৰ লগতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ নতুন ফোন প্ৰথমে পাইছোঁ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ তো গাইজ চাই থাকিব আৰু কি হয় কি নহয় দেখাই আছোঁ লেটছ ষ্টাৰ্ট গো ফাইনেলি মানে জাপা তাপা আনি এতিয়া ইয়াতে গা ধুৱাবৰ কাৰণ আমাৰ পেহী ঘৰতে মানে জাপাটো থৈ দিয়া হৈছিল তো ইয়াতে লৈ আহিল আৰু ডাইৰেক্ট বুকুৰৰ পৰা ইয়াতে আনিল তো এতিয়া গা পা ধুৱাব আৰু তো দেখাই আছোঁ আজিৰ ভিডিঅ'টো চাই থাকিব আৰু
নামপাৰ্টি হৈছে আৰু এইফালে আমাৰ এইফালে গোপা এইফালে আৰু নামপাৰ্টি বিশেষ মানে ইমান ডাঙৰকৈ পতা নাই আৰু সৰুকৈ পাতিছোঁ যিখিনি নিয়ম নীতি তো নামপাৰ্টি চলি আছে এতিয়া এইটো চাইডে কইনাক দেখাই আছোঁ আপোনালোকক তো এইফালে চলি আছে আমাৰ চাহৰ ব্যৱস্থা তো এতিয়া চাহ বহাই দিছে আৰু লাল চাহ আমাৰ বৌ বনাই আছে এইফালে খুৰী এইফালে আমাৰ মা নামপাৰ্টি গুঠুলি হৈ গ'ল আৰু এতিয়া মানুহবিলাকক গ'ল এতিয়া মানে খিচাৰি খাই আছে এইফালে গুঠুলি হ'ল আৰু দে খিচাৰি চব্জি কেনেকা হৈছে ক ভাল হৈছে না অ পিয়াজো লাগে নেকি কি দে কেনেকা হৈছে ক খিচাৰি চব্জি খাই ধুনীয়া ধুনীয়া একদম ধুনীয়া লাগছে নেকি বৌ কৈ দি ভাল লাগছে কেনেকা হৈছে ৰান্ধনীয়ে ভাল আৰু ক'ত আঞ্জা বেয়া হ'ব চব্জি খিচাৰি বহুত ভাল না ইফালে খুৰী একদম টেষ্টি চব্জি অলপ জলকীয়া হৈছে সৰু চলিবিলাক অলপ মানে খোৱাৰ অসুবিধা হৈছে আৰু কেনেকা হৈছে ক লাজ পাই ইফালে কেনেকা হৈছে ক ধুনীয়া দে ৰীণা বাই ক ফাইনেলি আমাৰ মানে নামপাৰ্টি চামপাৰ্টি শেষ হ'ল আৰু এতিয়া মানে খিচাৰি খোৱাৰ পৰ্ব হৈ আছে তো খিচাৰি দিছোঁ এতিয়া তো খাই আছে সকলোৱে দেখাই আছোঁ আপোনালোকক তো খাই থাকক আৰু কেনেকুৱা হৈছে খিচাৰি হা ধুনীয়া অলপ অলপ স্পষ্টকে কোৱা
খিচাৰি খাব কেনেকা হৈছে ক বিৰাট ধুনীয়া হৈছে ধুনীয়া হৈছে না চব্জিখিনি জ্বালা বহুত খাব পৰা নাই দেই খুব জ্বালা হৈছে কেনেকা হৈছে দেখাব লাগিব কিন্তু খোৱা খোৱা ধুনীয়াকে খোৱা লাহে লাহেকে খোৱা গৰম হৈছে খাবলৈ পৰা নাই দেই ধুনীয়া লাগছে খাই ভাল লাগছে দে এইটো মোৰ বেটাৰ নাকি কেনেকা হৈছে ভাইলিনা ক তো একদম গুঠুলি গুঠুলি হৈ গ'ল আৰু এতিয়া খিচাৰি খাই আছে মানুহবিলাকে গোটেই আছে নাচেক বাপে নাচেক নাচেক জাপাৰে বাপে জাপাৰে বুঢ়ীটাৰ লগত এইফালে যা পকৰ দিছো দে পকৰ এতিয়া তুহাৰ গুৰি নাতা না মই চিনিয়ে পোৱা নাছিলো দেখাই নাই একদিনো আমাৰ কুইনা গুঠুলি হৈ গ'ল পুৰা কি খাই আছা আপুনি কচোন অলপ ভেৰি নাইচ এইফালে আমাৰ চব্জি এইফালে খিচাৰি এইফালেও চব্জি